সাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো আৰু সকলোতকৈ পোনপ্ৰথমে পাবলৈ মোৰ ভিডিঅ'বোৰ ঘণ্টি বটনটো অল কৰি দিয়ক। নমস্কাৰ, পুনৰাই আপোনালোকৰ খবৰ ওচৰত কাষ চাপিছোহি। পোনপ্ৰথমে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে ভক্তি ভৰা সেৱা যাচিছোঁ। আহকচোন, আজিৰ আমাৰ বিষয়বস্তু হৈছে নাম ধৰ্ম। নাম ধৰ্মৰ বিষয়ে আমি সংক্ষেপকৈ কিছু আজি আলোচনা কৰিম বুলি ভাবিছোঁ। এই অধমৰ ফালৰ পৰা যদি কিবা কওঁতে বা আলোচনা কৰোঁতে যদি কিবা ভুল হয়, আপোনালোকে সবে মোক ক্ষমা কৰিব বুলি আৰু ভুলবোৰ আঙুলিয়াই দিব বুলি আশা ৰাখি আমাৰ বিষয়বস্তুলৈ আগবাঢ়িবলৈ ওলাইছোঁ। কৃষ্ণ। নাম ধৰ্ম। ভগৱানৰ নাম ধৰ্মৰ মহিমা অপাৰ। নামেৰে পূজো তোমাক হে কৰুণাময় ঈশ্বৰ, ত্ৰিজগতৰ প্ৰতি তুমি চৰাচৰ। এটি মাত্ৰ ধূলিকণা তোমাৰ চৰণৰ, ক্ষিমিবা সবাৰ দুখ দয়াশীল হৰি, মাতিছো কাতৰে প্ৰভু চৰণতে ধৰি। নাম ললে কি হয়, নাম কিয় ল'ব লাগে আৰু নাম ললেনো আমাৰ কি উপকাৰ বা কি সাধন হয়, সেয়েহে আমি জানো আহক। নাম ললে আমাৰ 7টা উপকাৰ বা 7টা কাৰ্য আমাৰ সাধন হয়। 1 নম্বৰ, নামে পাপ মোচন কৰে। 2, পুণ্য উদয় হয়। 3, বিষয় বাসনাত বিৰক্তি জন্মে। 4, সপ্ৰেম ভক্তি বাঢ়ে। 5, বৈষ্ণৱ জ্ঞান উপজে। 6, মায়া মোহ নাশ হয়। 7, ভগৱানৰ লগত মিলি যায়। এই 7টা কাৰ্য নাম ললে সাধন হয়। গতিকে আমি নাম লোৱাটো আমাৰ কাৰণে উপযোগী আৰু আমাৰ কাৰণে খুব ফলদায়ক, আৰু নাম ল'ব পৰাটো আমাৰ সৌভাগ্যৰ কথা। সেয়েহে ভাইসকল, সকলোৱে ঈশ্বৰৰ গুণানুকীৰ্তন কৰাটো আমাৰ প্ৰত্যেক মনুষ্যৰে কৰ্তব্য। নাম কি প্ৰশ্নৰ উত্থাপিত হয় আমাৰ মনত, সকলোৰে হয়তো কিছুমানৰ হয়। নাম কি জানো আহক। যাক স্মৰণ কৰিলে ঈশ্বৰ বা ভগৱানক লাভ কৰা শক্তি আয়ত্ত কৰিব পাৰি, অৰ্থাৎ মানুহৰ মনত এক উদ্যম আধ্যাত্মিক শক্তিৰ উদয় হয়, সেয়াই হৈছে নাম। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজাই প্ৰশস্ত আছিল। শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে নামঘোষাত, কলিত হৰিৰ কীৰ্তন বিনাই, আবৰ নাহিকে ধুজা। নামঘোষা শ্লোকত কৈছে, কলিত হৰিৰ নামৰ বিনাই বা হৰিৰ কীৰ্তনৰ বিনাই অন্যত গতি নাই। সেয়েহে কৃষ্ণ মহাপ্ৰভুৰ নামষাৰ কলি যুগত প্ৰকাশ কৰাটোই বা তেওঁৰ নামষাৰ লোৱাটোই আমাৰ কাৰণে একমাত্ৰ কৰণীয় কৰ্ম। যুগ ধৰ্ম পালন কৰিবলৈ ঈশ্বৰে বা ঈশ্বৰৰ উপদেশ নামঘোষা শাস্ত্ৰত আমাক এনেকে জনাইছে, অমিনতি বচন বোলা সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চাৱা যেৱেতে, অনিৰ্বাহা যুগ ধৰ্ম। সেইটোৰ কাৰণে যুগ ধৰ্ম, সেই হেতুকে যুগ ধৰ্ম এৰিব দিয়া নাই। পৰম ধৰ্ম কাক বোলে?
প্ৰশ্ন কলিৰ পৰম ধৰ্ম জানা হৰি নাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। এতিয়া আৰু এটি প্ৰশ্ন নাম ধৰ্মৰ অধিকাৰীনো কোন? সমস্ত প্ৰাণীৰ পৰম নিৰ্মল ধৰ্ম হৈছে হৰিৰ নাম কীৰ্তন অধিকাৰী আছে। গতিকে সমস্ত প্ৰাণীয়ে নাম ধৰ্মৰ অধিকাৰী। তাতে ভেদভাৱ বা বিচাৰ কৰোঁতা আমি কোনো নহয়। সমস্ত প্ৰাণীয়ে নাম ধৰ্মৰ অধিকাৰ। তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞৰ ভিতৰত ৰজা কোন? এই এটা প্ৰশ্ন। সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰতা হৰি। গতিকে সমস্ত ধৰ্মৰ হৰি নাম কীৰ্তনেহে ৰজা। ধ্যান যজ্ঞ পূজাত ব্ৰাহ্মণৰহে অধিকাৰ আছে, কিন্তু নাম ধৰ্মত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে অধিকাৰ আছে। নাম ধৰ্মত নিয়ম সংযম নাই। শুদ্ধভাৱেৰে নামষাৰ ললেই মহাপ্ৰভুই কৃপাৰ প্ৰাপ্ত বনায় বা তেওঁ কৃপা দৃষ্টি কৰে। নামঘোষা শ্লোকত এনেকৈ কৈছে বনাশ্ৰম ধৰ্ম যত যাৰ যেন বিধি আছে তাৰেহে কেৱল অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে হার। কৃষ্ণ বনাশ্ৰম ধৰ্ম যত বনাশ্ৰমীয়া ধৰ্ম যত আছে যাৰ যেনেকুৱা বিধি যাই যেনেকুৱা মানে তাৰেহে কেৱল অধিকাৰ। মহাপ্ৰভুক আমি শুদ্ধভাৱেৰে ল'ব জানিছোঁ, তেওঁৰ নামষাৰ আমি কেনেকৈ ল'ব পাৰিছোঁ আমাৰ নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব। সেয়েহে সকলো প্ৰাণীৰে নিজস্ব অধিকাৰ আছে। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো। হৰি নাম কীৰ্তনখিনি কৰিবলৈকে একো ইমান বিশেষ নিয়মৰ দৰকাৰ বা নিয়ম বিশেষ নাই। এতেকেহে ধৰ্ম মাজেহে সাৰ বুলি কৈ থৈছে। হৰি নাম বিনে ব্ৰহ্মত্ব লাভ নহয়। চাৰি বেদৰ মতে ব্ৰহ্ম চিন্তা কৰি হৰি নাম নললে মহাযোগী সকলো ব্ৰহ্ম চিন্তা ভ্ৰষ্ট হৈ সংসাৰতে পৰে বুলি কৈছে। সকলো ধৰ্মৰ ভিতৰত হৰি নামেই প্ৰকাশ কৰে। আপোন নামৰ মহিমা দেখিয়া হৰি নাম খলখলি হাঁহে। সকলো ধৰ্মৰ ওপৰে বহিয়া হৰিৰ নাম প্ৰকাশে। তন্ত্ৰ মন্ত্ৰ যজ্ঞ তপ তীৰ্থ যিমান আছে সকলোৰে অধিক হল হৰিনাম। হৰিনামতে মুক্তি পায় আৰু হৰিনামতে গতি পায়। কৌটি পুৰুষক উদ্ধাৰ কৰি পদবী কোন ধৰ্মই দিব পাৰে। যি নাম নেৰে মুখে পাইলে মুখ্য মহাসুখে জানা কৃষ্ণ তুষ্ট হইল তাৰ গুৰু হইল জগতৰে কৰিলে কহিতো নৰে কৌটি কৌটি পুৰুষ উদ্ধাৰ বুলি কৈছে। এতিয়া কৌটি পুৰুষ উদ্ধাৰ কৰি পদবী কোন ধৰ্মই দিব পাৰে বুলি কৈছে, কিন্তু যিটো নাম নেৰে মুখে আমি নামষাৰ মুখৰ পৰা বঞ্চিত কৰিব নালাগিব। পাইলে মুখ্য মহাসুখে তেওঁ মহাসুখে মুক্তি পালে। জানা কৃষ্ণ তুষ্ট হইল তাৰ তেওঁৰ প্ৰতি কৃষ্ণ মহাপ্ৰভুই তুষ্ট হৈছে। গুৰু হইলা জগতৰে কৃষ্ণ মহাপ্ৰভুই কৰিলে কহিতো নৰে কৌটি কৌটি পুৰুষ উদ্ধাৰ। কৃষ্ণ মহাপ্ৰভুই যেতিয়া আমাৰ প্ৰতি তুষ্ট হব তেতিয়া সেইজন মনুষ্যই গুৰু হৈ পৰিব, জগতৰ এজন গুৰু বা তেওঁৰ সাধক হৈ পৰিব। কৰিলে কহিতো নৰে কৌটি কৌটি পুৰুষ উদ্ধাৰ। তেতিয়া তেওঁ শাস্ত্ৰৰ বাণীৰ দ্বাৰাই হৰি কথাৰ দ্বাৰাই হৰি কথাৰ অমৃতৰ দ্বাৰাই
তেওঁ সকলোকে কৌটি কৌটি পুৰুষক উদ্ধাৰ কৰাৰ ক্ষমতা অৰ্জন কৰি পেলাব। আৰু এটি প্ৰশ্ন, মহানেমলছবিলাক কিহেৰে শুদ্ধ হ'ব পাৰে বুলি কৈছে? কিন্তু যিটো মহানেমলছ জাতি আছে সেই জাতিও মুখৰে মাত্ৰ হৰি নাম উচ্চাৰণ কৰি অতি শুদ্ধ হয় বুলি কৈছে কীৰ্তনত। যজ্ঞ যাগ আদি আন ধৰ্মবিলাক থাকিল ক'ত? এতিয়া কৈছে সমস্ত ধৰ্মই কুলিৰ ভয়ত নামত শৰণ লৈ থাকিল। যত তপ ধৰ্ম বেদ বেদান্ত হৰি নাম বিনা নাহি সুহাং। আৰু নামঘোষাত কৈছে পৰম মংগল হৰি নাম ধৰ্ম, যাহাৰ থাকে মুখত তাৰতে টিক্যনে ভস্ম হৈয়া যায়, মহাপাপ কৌটি শত। হৰি নাম ললে যিমান পাপ সংহাৰ হয়, পাপীয়ে কৌটি জনমতো সিমান পাপ ক্ষয় কৰিব নোৱাৰে। মৃত্যুমুখী লোকে প্ৰাণ ত্যাগৰ সময়ত হৰি নাম স্মৰণ সহজে কৰিব পাৰে, কিন্তু তপ জপ যজ্ঞ তীৰ্থ ব্ৰত আদি কৰা সম্ভৱ নহয়। মৰন্তাজনক বীৰি হবে বোলা ৰাম বোলা, হেন নাম এটিক্ষণে হেলা। ভাইসকল, অন্তিম অৱস্থাত যদি মৃত্যুৰ মুখৰ সময়ত যদি আমি এবাৰ শুদ্ধভাৱেৰে ৰাম বা কৃষ্ণ বুলিব পাৰো, তেতিয়াহ'লে আমাৰ আৰু তাতকৈ সুখী বা তাতকৈ আনন্দময় মুক্তি নাই। গতিকে সেই নামষাৰকে আমি ভালত ল'ব কিয় হেলা কৰোঁ? ভালত ল'ব হেলা কৰোঁ, মৰণৰ অৱস্থাটো আমি ল'বই নেজানো। সেয়েহে কৈছে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থ নামতেই পায়। পঞ্চ মহাপাতকীয় নামতে শুদ্ধ হয়, নামৰ প্ৰভাৱত চণ্ডাল পবিত্ৰ হৈ যজ্ঞৰ পাত্ৰ হয়, আনকি ব্ৰাহ্মণতকৈও শ্ৰেষ্ঠ হ'ব পাৰে বুলি কৈছে নাম ললে। ব্ৰহ্মাই চাৰিও বেদ আনি তিনিবাৰ প্ৰমাণ কৰে যে চাৰিও বেদৰ তত্ত্বয়োদ্ধাৰী থৈলন্ত হৰি নাম হাৰ কৰি, কেৱল কীৰ্তনে সংহাৰ তুৰি, বন্ধা চিন্দি হুৱে আপুনি শ্ৰী হৰি। হৰণ ভজন ভক্তি পৰমাৰ্থ এই চাৰিটা নাম ধৰ্মৰ মূল বস্তু। কৃষ্ণ আজি এইখিনিতে সামৰণি কৰিলে আমাৰ নাম ধৰ্মৰ বিষয়। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু দোষবিলাক আঙুলিয়াই দিব বুলি আশা ৰাখি মই বিদায় মাগিব ওলাইছোঁ।